বন্ধুসকল, আপোনালোক সকলোৱে জানে যে যুদ্ধ এখনত জয়ী হ'ব গ'লে এবিধ প্ৰধান অস্ত্ৰৰ দৰকাৰ, মানে এবিধ ঘাতক অস্ত্ৰ লাগিব, নহ'লে যুদ্ধত কেতিয়াও জয়ী হ'ব নোৱাৰি। ঠিক তেনেদৰে বন্ধু বান্ধৱীসকল, আমাৰ জীৱনটো হৈছে এখন যুদ্ধ, আৰু এই যুদ্ধত জয়ী হ'ব গ'লে শিক্ষা হৈছে এবিধ প্ৰধান অস্ত্ৰ। এই শিক্ষা নামৰ অস্ত্ৰটো যদি জীৱনত নাথাকে তেনেহ'লে জীৱন যুদ্ধত আপোনালোক কেতিয়াও জয়ী হ'ব নোৱাৰা। আকৌ বন্ধুসকল, যিবোৰ মানুহৰ শিক্ষা নাই সেইবোৰ মানুহক আমালোকে চকু থাকি অন্ধ বুলি গণ্য কৰিব পাৰি, কিয়নো বন্ধু বান্ধৱীসকল সেই মানুহবোৰ সদায় বেলেগৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হয়। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে হয়তো জানে যে মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল যে শিক্ষাই হৈছে জাতিৰ মেৰুদণ্ড। ঠিক তেনেদৰে বন্ধু বান্ধৱীসকল, মোৰ মতে শিক্ষা হৈছে মানুহৰ এজনৰ অলংকাৰ। অলংকাৰে যেনেদৰে মানুহ এজনক সুন্দৰ ৰূপত সদায় গঢ়ি তোলাত সহায় কৰে, ঠিক তেনেদৰে শিক্ষাইও মানুহ এজনৰ জীৱনটো সুন্দৰকৈ গঢ় দিয়াৰ লগতে মানুহ এজনৰ পাৰ্চনেলিটিও ইম্প্ৰুভ কৰাত সহায় কৰে। লগতে বন্ধু বান্ধৱীসকল, মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান যে আমাৰ সমাজত কিছুমান প্ৰথা চলি আছে, যেনেদৰে অন্ধবিশ্বাস আৰু ইয়াৰ লগতে বাল্য বিবাহ, সেইবোৰ যে ঘটি আছে, সেইবোৰ কিহৰ কাৰণে ঘটি আছে? এই শিক্ষাৰ অভাৱত। গতিকে বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিব চেষ্টা কৰা, নহ'লে জীৱনটো কেতিয়াও আপোনালোকে ভালদৰে উপভোগ কৰিব নোৱাৰিবা। ধন্যবাদ।